হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া মই বাৰ্থডে এটা খাবলৈ যাবলৈ ৰেডি হৈছোঁ, কিন্তু কাৰ বাৰ্থডে এতিয়া নকওঁ, ভিডিঅ'টো চালে এনেই গম পাব আপোনালোকে। চাই থাকিব ভিডিঅ'টো। বাৰ্থডে গিফ্টটো অকণমান আপোনালোকক দেখাই দিওঁ। বাৰ্থডে বয়ে এই ডৰেমন কেকটোহে লাগে তাক, সেইকাৰণে এইটোকে ল'লোঁ। এপেকেট বেলুন, আৰু লগতে এই দুডাল কেণ্ডেল হয়। বাৰ্থডেলৈ অকল মইহে যাম, ইহঁতৰ এক্সাম যিহেতুকে ইহঁত নাযায়, গতিকে ময়ে অকলেই যাম আজি। নিজৰ যিহেতুকে নগ'লেও নহয়। ই ৰিক্সা এখনতে উঠি ল'লোঁ। এয়া কেকটো বহুত সাৱধানে আনিব লগা হৈছে। বেছি দূৰ নহয় যিহেতুকে, অকণমান ডিমৰুগুৰি চেঁচামুখত বাৰ্থডেটো। এয়া ইহঁতে বেলুন ফুলোৱাত ব্যস্ত। এইটো হৈছে বাৰ্থডে বয়। তাৰ নাম গুণগুণ, মোৰ বাইদেউৰ ল'ৰা। এইফালে মটন উতলি আছে আৰু এইফালে দাইল বহাইছে, তাকো অকণমান আপোনালোকক দেখালোঁ। এয়া আমাৰ গুণগুণে কেক কাটিছে, লগতে এয়া মাক, মোৰ বা হয় বাইদেউ। তাই গৰাজান চিভিল হস্পিটেলত GNM ষ্টাফ নাৰ্ছ কৰে। বাৰ্থডে পাতিবৰ কাৰণে এয়া ঘৰলৈ আহিছে। হেল্ল' ফ্ৰেণ্ডছ, কালি বাৰ্থডে খাই আহি ভিডিঅ' আৰু কৰি নাথাকিলোঁ, কাৰণ যিহেতুকে মোৰ কালি গাটো ইমান ভাল নাছিলে। আজিৰ পৰা আকৌ ছোৱালীৰ এক্সাম, ব'ৰ্ড এক্সাম চলিছে। আজি 22 তাৰিখ, গতিকে টাৰ্ম 1 টাৰ্ম 2কে এইবাৰ দিছে। ক'ভিডৰ ছিটুৱেশ্যন মাৰ্চত হয় যিহেতুকে, গতিকে 40 মাৰ্কছৰ পৰীক্ষা আধা দি দিছে নৱেম্বৰ মাহত, আৰু 40 মাৰ্কছৰ বাকী মাৰ্চত হ'ব। গতিকে তাইকো পঠালোঁ। মানুহজনে থ'বলৈ গ'ল বাহিৰে, সেইফালে ডিউটিলৈ যাব, আৰু ল'ৰাও কলেজলৈ যাব এতিয়া। CBSE ব'ৰ্ডে কিন্তু এইটো বহুত ভাল সিদ্ধান্ত লৈছে। মাৰ্চ মাহত সঁচাকৈ ক'ভিডৰ পৰিস্থিতি আহি যায়, গতিকে নৱেম্বৰত হ'ল, অলপ আগতীয়াও হ'ল। প্ৰিপেৰেশ্যন কৰিবলৈও ইমান সময়ো নাপালে বাৰু, কিন্তু তথাপিও ভালেই হৈছে। এইটো যিটো 40 মাৰ্কছৰ আজিৰ পৰা আৰম্ভ হৈছে, এইটো OMR চিটৰ হ'ব। বাকী যিটো 40 মাৰ্কছ আছে মাৰ্চত যিটো হ'ব, সেইটো অনলাইনো হ'ব পাৰে। ক'ভিডৰ ছিটুৱেশ্যন যদি বেছিকৈ হয়, হয়তো অনলাইনো হৈ যাব পাৰে। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে নিশ্চয় গম পাইছেই, তাইৰ ছোৱালীৰ ছাবজেক্ট এটা খেলি মেলি হোৱাৰ কাৰণে আমি গুৱাহাটী CBSE ৰিজনেল অফিচ গৈ পালোঁগৈ। কাৰেকশ্যনটো হ'ল বাৰু, কিন্তু এনেকুৱা ভাল লাগিল অফিচটো জানেনে, ইমানেই ভাল, মানে কি ক'ম আৰু। তাৰ কৰ্মচাৰীবোৰেও ইমান ধুনীয়া বিহেভ কৰে, সকলোকে ভাল লাগিলে। আৰু তাৰ ভিতৰত এজনকেহে সোমাব দিয়ে, কিন্তু ময়ে সোমালোঁ। আৰু কেমেৰা বা ফোন চোন এইবোৰ নিয়া মানা আছে। মোৰ ফোনটো বাৰু গ'ল, অকণমান ভিডিঅ' কৰিও আপোনালোকক দেখালোঁ বাৰু। ভিতৰৰ অকণমান পৰিৱেশ অকণমানহে কৰিলোঁ। গতিকে তাৰে কৰ্মচাৰী এজনো এটা ইউটিউব চেনেল আছে, চেনেলটো বাৰু মই ডেছক্ৰিপশ্যনত দি থ'ম। সঁচাকৈ তেওঁ বহুত ভাল ভিডিঅ' বনায়, মই চালোঁ 2-এটা, কিন্তু আপোনালোকেও তেওঁক ছাপোৰ্ট কৰিব যদি ভাল পায়। আৰু এইটো চাওকচোন, আপোনালোকে এনেকুৱা কৰেনে বাৰু? ধনিয়া পাতবোৰ আনিলে শুকাই যায়, গতিকে মই এনেকৈ গিলাচত পানী দি ৰাখি থওঁ, তেতিয়া 2দিনমানলৈ যায়। নহ'লে শুকাই যায়, ফ্ৰিজত ৰাখিলেও গেলি যায় সোনকালে, গতিকে মই এনেকৈয়ে থওঁ। আপোনালোকেও এনেকৈ থ'বচোন।
বহুদিনলৈ তেতিয়া ৰাখিব পাৰি। সৰহকৈ আনিলেতো বেছি বহুদিনলৈ ৰাখিব পাৰি। এইফালে বহাইছোঁ গাখীৰ, হৰলিক্স অকণমান খাম এতিয়া মই যাম ইলেক্ট্ৰিচিটি বিল দিবলৈ। গাটো ইমান ভাল নহয়, একো খাব মন যোৱা নাই, গতিকে হৰলিক্স অকণকে খাই যাম। এনেই মই ইলেক্ট্ৰিচিটি বিল ফোনপে' কৰিয়েই দিওঁ, কিন্তু একাউণ্টছত পইচা কম আছে, গতিকে মই আজি অফিচলৈকে গৈ বিলটো দিব লাগিব। বেংকো যাব পৰা নাই ডিপ'জিট কৰিবৰ কাৰণে। আৰু মোৰ লগত এগৰাকী ফ্ৰেণ্ডো যাব। এয়া ঘৰৰ পৰা ওলালোঁ, ফ্ৰেণ্ডগৰাকী আগে আগে গৈ আছে। পাই গ'লোহি ইলেক্ট্ৰিচিটি বিলটো দি লওঁ, তাৰপিছত লগ পাম। এয়া বিল দিলোঁ, বিল দি আহি অকণমান এয়া অফিচতে বহোঁ। লগত আছে নমিতা বাইদেউ। এয়া মই তেওঁৰ ওচৰলৈ বিল দিবলৈ আহিলে অকণমান বহোঁহি, চাহো খুৱাই আমাক। আৰু মোৰ লগত আহিছিলে এইফালে এয়া চিনু, আমি একেলগে আহিছোঁ। এতিয়া চাহ অকণমান খাই পেলাই আমি যামগৈ। বিল দি আহিলোঁ, তাতে চাহ একাপ খালোঁ। এতিয়া চাহ নাখাওঁ আৰু এতিয়া মই এটা আপেল কাটিছোঁ, আপেল খাম। তাকে ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল মোৰ এই ভিডিঅ'টোত ফাৰ্ষ্ট ভিউৱাৰ তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত যিটো বেল আছে এবাৰ টাচ কৰি অল কৰি ৰাখিব। তেতিয়াহে আহিব লগা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমেই পাই থাকিব। ধন্যবাদ।